বহুত দেখিছোঁ অসমখন নহয় ভাৰতো মই দেখিছোঁ দল বহুত ষ্টাৰ্ট হয় কেইদিনমান যোৱাৰ পিছত দল নাইকিয়া হৈ যায় তো আপুনি ভাবেনে যে ৰাইজৰ দল অসমত টিকি থাকিব বা বহুত লং লাষ্টিং কৰিব বুলি আপুনি ভাবেনে ৰাইজৰ দল কংগ্ৰেছ দলৰ বয়স কিমান প্ৰায় 150 বছৰ উকলি গৈছে ভাৰতীয় জনতা পাৰ্টিৰ বয়স কিমান গতিকে CPMৰ বয়স কিমান CPI বয়স কিমান গতিকে বাকীসকলে যদি পাৰ্টিষ্টি থাকিব পাৰে আমি কিয় নোৱাৰিম চেষ্টা কৰিব লাগিব আৰু জনতা হৈছে জনতাই ৰাজনৈতিক দলবিলাকক জীয়াই ৰাখে গতিকে আমাৰ যিখিনি লক্ষ্যৰ উদ্দেশ্য আছে আমি ৰাইজৰ মাজলৈকে লৈ গৈ আছোঁ আপোনালোকে দেখিছে যে ৰাইজৰ মাজলৈ ৰাইজৰ দল আমাৰ আজি এক অপাৰেশ্যন চলি আছে সাইকেল লৈ গাঁৱে ঘৰে ঘৰে আমাৰ কৰ্মসূচীবিলাক লৈ ৰাইজৰ মাজলৈকে যোৱা হৈ আছে গতিকে আমি য'ত য'ত গৈ আছোঁ এতিয়ালৈকে যিমানখিনি জেগাত যোৱা হৈছে প্ৰত্যেক জেগাতে আমাক ৰাইজে খুব ভাল সঁহাৰি দিছে এইটো আপোনাক ৰখাই দিওঁ আপোনাক চাইকেল লৈ কিয় গৈছে এইটো জনাব মানে চাইকেল লৈ কিয় যাব লাগে খোজকাঢ়ি গ'লে গোটেই অসমখন ঘূৰিবলৈ হ'লে বহুত বছৰ লাগি যাব আমাৰ টাৰ্গেট হৈছে যে অসমৰ প্ৰত্যেকখন গাঁৱত যাব লাগিব প্ৰত্যেকখন গাঁৱত যদি যাবলৈ হয় গতিকে আমি দেখিছোঁ যে বাইক লৈ গ'লে বেছি স্পীড হৈ যায় বহুত গাঁও স্কিপ হৈ যাব আৰু খোজকাঢ়ি গ'লে বহুত দেৰি হ'ব গতিকে আমি দেখিছোঁ যে চাইকেলখন লৈ গ'লে আমি গাঁৱে গাঁৱে ঘূৰিব পাৰিম গাঁৱৰ মানুহ এজন খেতিৰ কাম কৰি আছে আমি তেখেতক চাইকেলখন ফটককৈ ৰখাই পিনি আমি তেখেতক সাক্ষাৎ কৰিব পৰা যাব গতিকে এটা সুযোগ এটা সুন্দৰ পৰিৱেশ এটা হয় আৰু বাইকটো আহিছেনো কেইবছৰ হ'ল তাৰ আগতে মানুহে বাইচাইকেল লৈ চলিছে গতিকে এতিয়া যদি আমি চাইকেল বাইচাইকেলক যে আণ্ডাৰষ্টেণ্ড কৰিলে নহ'ব গতিকে চাইকেলখন হ'লে আমি বেছি মানুহক কম সময়তেই সাক্ষাৎ পাই আমাৰ কাৰ্যসূচী খুব মানে কম সময়তে সমাপ্ত কৰিব পাৰিম যেহেতু আমাৰ টাৰ্গেট হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ আৰু কৰিমগঞ্জৰ পৰা জোনাইলৈকে প্ৰত্যেকখন জিলাৰ প্ৰত্যেকখন গাঁৱৰ মানুহক আমি সাক্ষাৎ কৰা গতিকে এইখিনি কৰিবলৈ বাইচাইকেলখন অলপ সহজ হয়